3000 যাব 1200 টকা ৰুম কিমান মাৰি গৈছে পুৰা দিনা মানে দালাল কেইটাই লৈ আছে তাৰমানে চালু আৰু মানে আপুনি মই 2000 টকা আপোনাৰ ৰুম দিম মই দোকান বিক্ৰী কৰোঁ মোৰ 7000 মই বিক্ৰী কৰোঁ এনেকা আছে वेलकम बैक टू आवर ब्लॉग মানে 2 নম্বৰ ব্লগ এটা আমি হোটেলৰ পৰা ওলাম ইয়াৰ পৰা তো আগলৈ গৈ আছো আকৌ দেখা পাম আৰু তো গাইস এতিয়া আহি পালো আমি ডিম্পেন চহৰা আৰু এইটো ইয়াৰে যিটো ভিউ এটা এটা মিনি ব্ৰিজ মানে ধুনীয়া এটা ভিউ আৰু এটা এটা ভিউ পইণ্ট আছে তো তাতে যাম আমি আগতে ইয়াৰে যিটো ভিউ সেইটো চাই লওঁ ইয়াৰে ব্ৰিজটো ধুনীয়া আৰু ইয়াৰ পৰা গোটেইখিনি দেখা পায় আৰু ভিউ পইণ্টটো তাৰ পৰা আৰু ভালকৈ দেখা পাম তো ইয়াৰে ভিউটো আগতে দেখুৱাই দিছোঁ আপোনালোকক তো গাইছ আমি হোটেলত থাকোঁতে এইটো দেখুৱাব নোৱাৰিলোঁ এতিয়া মানে 7:41 হৈছে তো উঠোতে দেৰি হৈ গ'ল কালি দিনটো অলপ কষ্ট হৈছিলে তো ৰাতি মানে বেছিকৈ টোপনি মৰা গ'ল ৰাতিপুৱা উঠোতে দেৰি হৈ গ'ল তো সেইখিনি তাতে ফুটেজখিনি দেখাব নোৱাৰিলোঁ ডাইৰেক্ট আমি গুচি আহিলোঁ তো দেখা পাইছে ইয়াৰে ভিউ তো এতিয়া আমি এইটোৰ ভিতৰত যাম ইয়াতে আপোনাৰ নিজৰ নামটো এণ্টাৰ কৰিব লাগে আৰু এড্ৰেছটো দিব লাগে ফোন নম্বৰ দিব লাগে আৰু ইয়াতে কিমান ডিগ্ৰী টেম্পাৰেচাৰ আছে এইটো চাই কিনে ইয়াতে লিখিব লাগে এইখিনি কৰাৰ পিছত আমি ভিতৰত যাম তো এতিয়া আমি তলত গৈ আছোঁ এইপিনে ভিউ পইণ্ট চাবলৈ ভাল লাগি আছে এইখিনি ধুনীয়া শান্তি জেগা হয় ধুনীয়া মানে পৰিৱেশ আৰু তো বলক আপোনালোকক দেখুৱাই আছোঁ গছ থকাৰ কাৰণে বাহিৰৰ যিটো সূৰ্য পোহৰ ভিতৰলৈ ইমান সময় নাহে গোটেইখিনি গছে আৱৰি আছে তো গাইজ দেখা পাইছে ইয়াৰ যিটো ফাইনেল ভিউ ইমান ধুনীয়া ভিউ সাইনবোর্ড এটা মাৰা আছে ওয়েলকাম টু দেখা পাইছে গাইজ ইমান ধুনীয়া ভিউ আৰু ইয়াতে ওচৰতে আপোনাৰ এইটো সৰু এটা মিনি ষ্ট'ৰ আছে এইপিনে হোটেল এইবোৰ সৰু সুৰা হোটেল গাইজ এতিয়া আমি ড্ৰোনেৰে ওপৰৰ পৰা ভিউটো চাম আৰু ইয়াৰে যিটো ভিউ পইণ্ট গোটেইখিনি চাম ইয়াৰ পৰা তো মই দেখুৱাই আছোঁ গাইজ এইটো হৈছে ভিউ পইণ্ট ইয়াৰে তলত যাওঁতে আপোনালোকে এইটো আপোনাৰ এইটো টিকেট ল'ব লাগে এজনৰ কাৰণে 50 টকা আমি দুজন আহিছোঁ তো 100 ৰুপিজ লৈছে এইটো এইয়া আমি তাৰ পৰা ভিউটো চালোঁ এতিয়া আমি ইয়াত তলত যাম তো এতিয়া তলত গৈ আছোঁ তলত এটা ৱাটাৰফল আছে এইটো দেখা পাম গাইজ দেখা পাইছে এইটো চিৰি এই গোটেইকেইটা চিৰি আপোনালোকে পাৰ হৈ তলত যাব লাগিব ইয়াৰে যিটো ৱাটাৰফল সেইটো চাবলৈ ৰেডি 1 2 3 ধুনীয়া লাগি আছে গাইজ ৰাতিপুৱা সময় যিহেতু 8টা বাজিলেহে তো এতিয়া মানে ইমানখিনি মানুহ অহা নাই কিন্তু অলপ পিছত এইখিনি ভৰ্তি হৈ বহুত মানুহ হয় ওপৰত মানুহ আছে অলৰেডি কিন্তু তললৈকে অহা নাই কিন্তু বহুত মানুহ হয় তো আমি সেইকাৰণে সোনকালে ওলাইছোঁ যাতে আমি অলপ ভালকৈ চাব পাৰোঁ ভিউটো আৰু আপোনালোকক দেখুৱাব পাৰোঁ Guys, awesome! That is awesome! Guys, এটা আমি বেছি দেৰি নকৰোঁ ইয়াৰ পৰা যাওঁ আৰু বহুত জাগা চাব লগা আছে আপোনালোককো দেখুৱাব লগা আছে তো ইয়াতে বেছি দেৰি নকৰোঁ নহ'লে আৰু টাইমখিনি এনেই গুচি যাব তো ইয়াৰে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আগলৈ লগ পাম বাই বাই কেনেকুৱা ভাল লাগি আছে মেঘালয় ভাগৰ লগা নাই ভাগৰটো লাগি আছে ভৰি খাই আছে মোক এয়া তো গাইছ ইয়াতে আমি খাই ল'ম এতিয়া কি পাই চাওঁ চাই কিনে তাতে খাম আৰু ভোক লাগি আছে বহুত আপোনালোকে ৰেষ্টুৰেণ্টৰ লগতে সেইবোৰ
দোকান পাব, কিবা লাগিলে ইয়াৰ পৰা বজাৰ কৰিব পাৰিব। আগলৈকে ইমান নাপায়, তো ইয়াতে পাব আৰু। দেখা পাইছে এইখিনি, কিবা ইম্পৰ্টেণ্ট বস্তু লগা হ'লে ইয়াৰ পৰা ল'ব পাৰিব। আৰু ইয়াতে হ'ল ভিউ ইয়াৰে, দেখা পাইছে। আৰু গাইছ লগতে আপোনালোকে যদি টয়লেট ইউজ কৰিব বিচাৰে ইয়াতে ইউজ কৰিব পাৰিব, পেড হয়। এতিয়া যাওঁ আৰু তাতে খাই লওঁ আগতে। গাইছ খোৱা লোৱা কমপ্লিট, এতিয়া মানে যাওঁ আৰু। মই টাইমটো দেখুৱাই দিছোঁ, এতিয়া 9:11, মানে আমি 8টা বজাত আহিছোঁ, ইয়াতে 1 ঘণ্টা দেৰি হ'ল। তো ইয়াৰ পৰা যাওঁ আৰু আগলৈ। এইটো ইয়াৰে এড্ৰেছটো, এইটো মই দেখুৱাই দি আছোঁ আপোনালোকক। আমি যেতিয়া আহিছিলোঁ ইয়াৰে মানুহ নাছিল, চাওঁ এতিয়া কিমান মানুহ।